हेलो एवरीवन की खबर सकलोरे आज हल लक्ष्मी पूजा और मैं मोर घर अकमानी नमु घरटुत मैं सरुक लक्ष्मी पूजार आयोजन करिसु गति के आपलोको देखुवाम और सकलोके मोर तरफर পৰা लक्ष्मी पूजार आंतरिक अभिनंदन और शुभेच्छा ज्ञापन करिलो गति के बोलो भिडिओ स्टार्ट करूँ रातिपुৱাৰ পৰা কাম কৰি চাহ অকমান খাবলৈ টাইম পোৱা নাই গতি के চাহ অকমান খাই লওঁ ফাৰ্স্ট অফ অল গাখীৰখিনি গৰম কৰি লওঁ এয়া হল মোৰ কলিজাৰ কাৰণে চিটি মোৰ কলিজা কি কৰি আছে মোবাইলত বিজি চালোৱা বা কি চাই আছে ও নিউজ কাজিয়া চাই আছে ছোৱালীয়ে কাজিয়া চাই আছে এফালে চাই দিয়া হেল্ল' এটা কৈ দিয়া হেপী লক্ষ্মী পূজা কোৱা হেপী লক্ষ্মী পূজা সকলোৰে মংগল কামনা হওক এই কাপ হ'ল মোৰ স্পেচিয়েল গাখীৰ চাহ চ' মই খাই লওঁ এইখিনিতে মই এটা আনবক্সিং কৰিম মই ফ্লিপকাৰ্টৰ পৰা এখন কটন বেডশ্বীট অৰ্ডাৰ কৰিছিলোঁ এতিয়া চাওঁ খুলি পেলাই কেনেকুৱা আহিছে কি আহিছে মই কাপোৰটো চুই পেলাইহে কম দেই একদম এটো লগত পিলো কভাৰ আহিছে পুৰা ফুটাৰ হয় আৰু মই দিছিলো এনেকুৱা ময়ূৰ থাকা ফুটাৰ হয় পুৰা কটন হয় সো প্ৰডাক্টটো বেয়া অহা নাই আপোনাৰ ৰেট হৈছিল আপোনাৰ 354 সো সেই হিচাপত কিমান ডাঙৰ এতিয়া ডাবল বেডশ্বীট দিছিলো সো ঠিকে আছে বিছনাত পাৰি পেলাই চাওঁ আগত এয়া পাৰাৰ পিছত বিছনাত সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখিবলৈ মোৰ হিচাপত ৰেটটো চাই প্ৰডাক্টটো ভালেই আহিছে দেখিবলৈ খুব ধুনীয়া লাগিছে বিছনাখন কেনেকুৱা লাগিছে নতুন বেডশ্বীটখন মোৰ বহুত প্ৰিয় মই খুব ভাল পাওঁ তোমাৰ চইচ ন গোলাপী ৰংটো খুব ভাল পাওঁ আয়ো পিংক কালাৰ ৰংটো খুব ভাল পাওঁ ভাল লাগিছে পছন্দ হৈছে পছন্দ হৈছে মোৰ মোৰ কলিজা পছন্দৰ লৈ আহিলোঁ মই তেনে মই ভাল বিছনা চাদৰ শুই খুব ভাল পাওঁ আয়ো আৰু দুখনমান আনিবা দেই অঁ আনি দিম দিয়া তুমি চাই দিবা ফ্লিপকাৰ্টত হ'ব অলপ পিছতে সন্ধিয়া লাগিবৰ হ'বই গতিকে লক্ষ্মী পূজাৰ আয়োজনখিনি কৰোঁগৈ বাকী দুপৰীয়া সময়খিনি বনোৱা কৰাতে ব্যস্ত হৈ থাকিলোঁ যিহেতু আজি ভাত খাব নাপায় গতিকে ৰুটি বনালোঁ আৰু তেনেকৈ কাম বন শেষ কৰি এতিয়া গা পা ধুই অকণমান সাজি পুৰি এতিয়া যাওঁ বাকী পূজাৰ আয়োজনখিনি কৰি লওঁ এয়া হ'ল মোৰ পূজাৰ বাবে সামগ্ৰী এয়া ধূপ তেল বাকী খেজুৰি চেৰি বাটাচা নকুন দানা এয়া অলপ মিঠাই আপেল আৰু এইটো কিমান আচ্ছা এয়া নাৰিকল কল কুঁহিয়াৰ আঙুৰ তামোল পাণ বাকী বুট আৰু মগুটো আগতীয়াকৈ মই তিয়াই থৈ দিলোঁ গা পা ধুই কাৰণ সহজতে কোমলি নাযায় যিহেতু অলপ সময় লাগে আৰু বাকীখিনি এয়া আমৰ পাত আৰু এইটো আমলখি পাত আৰু বাকী ফুল আছে এইটো পদুম পাত টিকলু মৰম লগা আৰু এয়া হালধি গছ
লক্ষীনাৰায়ণ। আমাক কলিজাক নমু ফুট এটা দি দিওঁ। এইয়া দিয়া, আশীৰ্বাদ এটা দিয়া। মোৰ ছোৱালীজনী সুমতি দিয়ক, বুদ্ধিমান হওক, পঢ়া শুনাত ভাল হওক। বাহ, আজি কলিজা কেনেকুৱা লাগিলে? মোৰ মনটো বহুত ধুনীয়া লাগিছে, অন্তৰ চুই গৈছে, পবিত্ৰ পবিত্ৰ লাগিছে। আজি গোঁসাইকক চুমু এটা দিয়া। গোঁসাইকৰো ভাল লাগিছে যে আজি সদায় এইটো পৰিৱেশত থাকিলে দিয়া, চবকে হেপী লক্ষ্মী পূজা কৈ দিয়া আকৌ এবাৰ। খুব ভাল লাগে। দিয়া সমানে কওঁ দিয়া, হেপী লক্ষ্মী পূজা। সকলোৰে ভালে কুশলে সকলোৰে দিনবোৰ ভালে কুশলে পাৰ হওক, সকলোৰে মংগল হওক, মংগল হওক। সকলোকে লক্ষ্মী মায়ে আশীৰ্বাদ কৰক, দুৰ্ভিক্ষ নাইকিয়া হওক দেশৰ পৰা ন। জোনটো আকাশত ইমান মৰম লগাকৈ ওলাইছে। ঈশ্বৰক আগ কৰি দিয়াৰ পাছত এয়া প্ৰসাদ ল'লোঁ। ওচৰ চুবুৰীয়াকো দিয়া হৈ গ'ল, আমাৰ কলিজাও খালে, পাপা জাষ্ট আহি পাইছে, চ' মই এতিয়া প্ৰসাদ খাই লওঁ।